আৰু এবাৰ ৰাজকুমাৰৰ ফেনসকলৰ বাবে এটা ভাল খবৰ ইউটিউব আৰু সোশ্যাল মিডিয়াত বিশেষ জনপ্ৰিয়তা লাভ কৰা ৰাজকুমাৰ ঠাকুৰীয়াৰ ষষ্ঠখন হিন্দী ভিডিঅ' ছবি এ ৱণ্ডাৰ্ছ আৰ্মি মুকলি হ'ল একেধাৰে পৰিচালক প্ৰযোজক অভিনেতা হিচাপে খ্যাত ৰাজকুমাৰ ঠাকুৰীয়াৰ বিনোদনধৰ্মী ভিডিঅ' ছবিসমূহৰ দৰ্শকৰ মাজত খুবেই জনপ্ৰিয় বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভিডিঅ' ছবিখনৰ উন্মোচনী অনুষ্ঠানটিত ৰাজকুমাৰ ঠাকুৰীয়াই কয় যে এই ৱণ্ডাৰ্ছ আৰ্মিৰ জৰিয়তে বলিউডৰ লগতো হেনো সমানে ফেমাৰিবলৈ এতিয়া প্ৰস্তুত ৰাজকুমাৰ জংগলত এটা মিছন তাতে জংগলটো মানে তাতে য'ত যিগিলা টুৰিষ্ট যায় সেই টুৰিষ্টকেইটা মানে গায়ব হয় গায়ব তাৰমানে কোনোবা এইটো মাৰে কথা কিন্তু টুৰিষ্টবোৰ আপোচ মানে উভতি নাহে তাৰে ৰহস্য উদ্ঘাটনৰ কাৰণে মোক পঠায় তেখেতৰ মিছনটো এটা বেলেগ টাইপৰ মোৰ মিছনটো এটা বেলেগ টাইপৰ গতিকে টক্কৰ নিশ্চয় থাকিব আৰু যোৱাখনে জনতা সেই বেয়া কৰাৰ কোনো কাৰণ নাই মুভিখন নিশ্চয় ভাল পাব যথেষ্ট ফাইনেন্সৰ ফালে নোৱাৰে বা এফেক্টৰ ফালে পেলাই কিন্তু বলিউডৰ কাহিনীৰ ফালৰ পৰা বা নিশ্চয় টক্কৰ এটা দিছোঁ আৰু তেনেকুৱা গীতৰ দিও টক্কৰ দিছোঁ তেনেকুৱা মোৰ ফেন ক্লাব বহুত আছে মোৰো আছে তেনেকুৱা আৰু ফেন ক্লাব মানে কৈ আছে ফোনত যে আমি আপোনাৰ নামত এটা ফেন ক্লাব খুলিম খোলা আমাৰ আপত্তি নাই আজি কালিও 3-4টা আকৌ আৰু আগৰ পৰা আছে মানে তেনেকুৱা গতিকে সেই ফেমিলিৰ পৰা যথেষ্ট প্ৰেৰণা আছে অনুপ্ৰেৰণা আছে তেওঁলোকে সহযোগিতা কৰিছে বিগ চিনত দেখুৱাৰ কাৰণে আহবাৰ হয়তো যদি ফিল্ম বনাওঁ নিশ্চয় চেষ্টা কৰিম মই এইবাৰ আৰু তেনেকৈ আৰু নবনাওঁ অলপ মানে ডাঙৰকৈ মই বনোৱাৰ চেষ্টা কৰোঁ যদি ফাইনেন্সৰ ফালৰ পৰা মই মানে কিবা সুবিধা পাওঁ তেনেকুৱা নাম তোমাৰা ক্যা না জানো মে নাম তোমাৰা ক্যা না জানো মে जानना चाहता हूँ मैं तुम्हारा नाम क्या है ना जानू मैं तुम्हारा नाम क्या है ना जानू मैं जानना चाहता हूँ मैं जानना चाहता हूँ मैं नाम तुम्हारा क्या ना जानू मैं नाम तुम्हारा क्या ना जानू